গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। মই আছোঁ দেৰগাঁৱত। আজি আমাৰ মাহঁতৰ ঘৰৰ একেবাৰে সন্মুখত ভাওনা অনুষ্ঠান এভাগি আছে। মানে এইবাৰ প্ৰথমবাৰৰ কাৰণে মহিলাসকলে আমাৰ গাঁৱৰ মহিলাসকলে ভাওনা প্ৰদৰ্শন কৰিব। মই বহুত এক্সাইটেড হৈ আছোঁ আৰু আজি আহিলোঁ মই গোলাঘাটৰ পৰা, কাইলৈ যামগৈ আৰু ভাবিছোঁ ভাওনা প্ৰদৰ্শন কৰাটো চাম। মানে দেখা নাই মানে মহিলাসকলে কৰা, এইবাৰ প্ৰথমবাৰ মই চাম আৰু আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। তেতিয়াহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কানুৱে এখন দোকান দিছে, গেছ জ্বলি গ'ল নি? কি আছে নো? এইটো আলু চপ। আলু চপ হয় নে? ইয়াত কণী আছে। বইল কৰা নে কি? বইল কৰা। নহ'লে কেঁচা কেনে খায়। আৰু ইয়াত ঘুগুনি আছে। আলু চপ এতিয়া বনাব আৰু গৰমে গৰমে খাব লাগিব দেই। মানিলে দে। কেইবাখনো একদম দোকান হৈছে, একদম খোৱাতহে জোৰ আৰু হয় নাই? জুই একদম দপদপাই জ্বলি আছে। হে মাৰ কাৰণে কি বনাবি? বনাইছ? মই লাগি আছোঁ আৰু মই লাগি আছোঁ আৰু এই আলু চপ বনাম, জুই ধৰিলোঁ। নিতু দা এই একদম দোকান খোৱাতহে জোৰ আৰু হা আহক খাওঁ আকৌ কিবা কিবি তাকে আমাৰ একদম স্পেচিয়েল ব্ৰেড পকৰা বনাইছে হয় নাই? ব্ৰেড পকৰা, আলু চপ, ব্ৰেড পকৰা, ঘুগুনি হা ঘুগুনি ডিম বইল ডিম ভিডিঅ' কৰি ধুনীয়া লাগিছে ছোৱালী। আজি একেবাৰে গোটেই বনাই ৰঙা চঙা পৰি আছে। আমি এতিয়া খাম আৰু তেতিয়াহ'লে দেই, চাই থাকক আপোনালোকে। এয়া একদম ব্ৰেড পকৰা দেখিছেনে? একদম কি ধুনীয়াকৈ কৰিছে। এইটো কি বেচন নি? ইয়াত দুবাৰ ফ্ৰাই কৰিবি। মজা গোটেইখন একদম চাকি একদম পোহৰাই তুলিছে। ইমান ভাল লাগিছে পৰিৱেশটো। এইপিনে আজি আৰু একদম খোৱাতহে জোৰ আৰু ভাওনা চোৱাতহে জোৰ আৰু একদম ধুনীয়াকৈ চাম, আপোনালোককো দেখুৱাম যিমানখিনি পাৰোঁ আৰু গোটেইখন ভাওনা দেখুৱাবলৈ আপোনালোকো বৰ হ'ব বাৰু লগত থাকি চোৱা আৰু এনেকৈ ভিডিঅ'ত চোৱা ভাল নালাগে। যিমানখিনি পাৰোঁ দেখুৱাম আৰু আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক। এতিয়া আমি মেকআপ ৰুমলৈ যাওঁ। ল'ৰাবিলাক বোলে সোমাই আছে, মহিলাখিনিক বোলে ডিষ্টাৰ্ব কৰিছে। আমি এতিয়া দম দিবলৈ আহিছোঁ, ৰ'ব হা। ওলাই দিয়ক ল'ৰাবিলাক ওলাই দিয়কচোন। আমি স্পাইক একো নাই। চব ওলাই দিয়কচোন, ওলাই দিয়ক ল'ৰাবিলাক ওলাইছোঁ, ওলাই যাম যা। আপুনি কি লৈছে? কৃষ্ণ শংখ চক্ৰ একদম ধুনীয়াকৈ গদা পদ্ম হাই কৈছে। হয় ক'বা হয়। ধুনীয়া লাগিছে দেই মেকআপ। তই ওলোৱাই নাই যে? মই মেকআপ কৰাই নাই, মই খবৰটো জনাই আহিছোহে। সেইকাৰণে মোৰ অকণ দেৰি হৈছে। ৰাইজে ৱেটিং কৰিব লাগিব মোৰ কাৰণে। তুমি ইন্দ্ৰ ন? মই ইন্দ্ৰ। ধুনীয়া। তুমি মেকআপটো কৰি লোৱা। মই মেকআপ কৰি লওঁ। আমাৰ এতিয়া কোন আছিলে? আমাৰ কাৰ্তিক। বেলেগ ড্ৰেছ কৰা নাই? ওলাই লওক সোনকালে, তহঁতক চাবলৈ আহিলোঁ আকৌ। কি লৈছ? দৈত্য। মেকআপ অকণমান পিছত হৈ আছে আৰু আমাৰ কাম আছিলে বাহিৰত। আচ্ছা হয় নেকি? তাৰপিছত চাবা লুক কেঁচা হে তব দেখনা পড়েগা হয় নাই? ঠিক আছে ওলাই ল হা তহঁতে। চাবলৈ আহিলোঁ। নাৰায়ণটো কচোন। নাৰায়ণ ধুনীয়া লাগিছে। এতিয়া দেৰি আছে ন? আজি দেৰি আছে হয় নাই বাৰু? এয়া আমাৰ গায়ন বায়ন আৰম্ভ হ'ল। এয়া পুত্ৰ একদম সৰু ছোৱালীজনী নাচিছে, ইমান ধুনীয়াকৈ নাচিছে আপোনালোকে চাওকচোন।
মোৰ নাম শনি তলুইকৰ সকলো দিবই শুনিলে শনিৰ নাম ধৰাত ধৰি হৈ কম্পনা কোপা দৃষ্টি পৰিলে শনিৰ নাপায় নিষ্কৃতি কোনেও শত শত পৰাক্ৰমী ভূপতি মৰ্যাত শনিৰ দৃষ্টিত পৰি অভিশপ্ত হ'ব লগা হ'ল পাৰ্বতীৰ পৰা সুৰক্ষেন ৰাজ্যৰ চতকেতি নাই একমাত্ৰ শনিৰ কোপ দৃষ্টিত পৰি অভিশপ্ত হ'ব লগা হ'ল পাৰ্বতীৰ পৰা এই গহৰাজ শনিৰ কৰ্তব্য ইতিহাসৰ উপৰিপাতত লিপিবদ্ধ হ'ব সোণালী আখৰে সকলোৱে দেৱতাক পূজা কৰে দৰ্শনৰ হেতু কিন্তু শনিক পূজা কৰে অদৰ্শনৰ হেতু কাৰণ জগতত সন্তাস সৃষ্টিকাৰী চবতে মিল থাকে আকৌ চকু এক্টিভ আমার সেবা পরম গ্রহণ কোৱাচোন পৰম হ'লনে বাৰু দৈত্য বিজয় একমাত্ৰ স্বৰ্গৰ বাহিৰে সকলো ভয় কৰা হ'ল তব আশীৰ্বাদে এইবাৰ ৰমৰাৱতী চৰাইছো মাছুতি উচিত মন্ত্ৰা মোক কৰিলে প্ৰদান তাৰ বাবে পুনৰবাৰ জনাও প্ৰণিপাত আশীৰ্বাদ কৰক মোৰ মনৰ কামনা হৈ যেন পূৰ্ণ আশীৰ্বাদ কৰিছো মই অচিৰে পূৰ্ণ হ'ব তোমাৰ মনৰ কামনা এতিয়া মই বিদায় দিওঁ ফুলত বন্দী হৈলা Probe
Down line, least not 10 points.